মিছত অৰ্ডাৰ দিছিলোঁ, সেয়া জীয়াই আনিলেগৈ বাহিৰৰ পৰা আৰু এয়া জীয়াই লৈ আহিছে। মই তাইক আনিবলৈ দিলোঁ। এইটো এড্ৰেছতে ধুনীয়াকৈ মোলৈ আহিছে। জোতা এযোৰ অৰ্ডাৰ কৰিছোঁ। ৰাতিপুৱা অলপ খোজকাঢ়িব লাগিব, অলপ পেটলি হৈ গৈছে যে, সেইকাৰণে বহুত কষ্ট হয়। গতিকে ভাবিছোঁ একদম জোতা এযোৰ অৰ্ডাৰ দিওঁ আৰু ৰাতিপুৱা পূৰা মৰ্ণিং ৱাক কৰিবলৈ লওঁ। গৈছোঁ বাৰু 3-4 দিনমান হৈছে মৰ্ণিং ৱাক কৰা আৰু জোতা এযোৰ নাছিলে বিশেষকৈ, সেইকাৰণে জোতা এযোৰ মিছতে অৰ্ডাৰ কৰিলোঁ আৰু আজি আহি পালেহি। এয়া তাৰপিছতে এয়া খুলি আছোঁ, চাওকচোন কেনেকুৱা হয়নো জোতাযোৰ। চাওঁ বাৰু, বেছি দামীও নহয়, পূৰা 300 টকা। আৰু এইযোৰ চাওকচোন বাৰু, জোতাযোৰ বেয়া নহয়, ধুনীয়াকৈ পিন্ধি চাওঁ ৰ'ব। একদম বিচনাৰ ওপৰতে এয়া পিন্ধি চাবলৈ ল'লোঁ জোতাযোৰ কেনেকুৱানো হয়। যিহেতু নতুন হয় জোতাযোৰ, একো নাই বাৰু। বিচনাৰ ওপৰতে ধুনীয়াকৈ এয়া জীয়াই কেমেৰাটো ধৰি দিছে আৰু মই এয়া পিন্ধি চাইছোঁ, ইমান ধুনীয়া জোখা ধৰিছে চাওকচোন। আৰু ধুনীয়াকৈ ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যাম আৰু এইযোৰ পিন্ধি লৈ একদম এয়া চাওক ইমান ধুনীয়াকৈ ফিটিং হৈছে। মই আনিছিলোঁ 5 নম্বৰ আনিছিলোঁ জোতাযোৰ, চাইজটো মই 5 নম্বৰ দিছিলোঁ। ধুনীয়াকৈ হৈ পৰিছে, ভাল লাগিব ধুনীয়াকৈ পিন্ধি খোজকাঢ়িবলৈ আৰাম লাগে এনেকুৱা জোতা এযোৰ। এইযোৰ চাওকচোন একদম ধুনীয়াকৈ, ইমান ধুনীয়া লাগিছে দেখিবলৈ জোতাযোৰ, কালাৰটো ভাল লাগিছে।